গুড ইভিনিং এভৰিৱান ৱেলকাম বেক টু মাই এনাডাৰ মিনি ব্লগ এফালে চাই গম পাইছে চাগে মই ক'ৰবাত সকাম খাবলৈ আহিছোঁ হয় মই মোৰ মাহী ঘৰলৈ আহিছোঁ মাহীৰ আচলতে শহুৰ দেউতাক ঢুকাইছিল তাৰে সকামলৈ আমাক নিমন্ত্ৰণ কৰিছিলে আমি তিনিও আজি ইয়ালৈকে আহিছোঁ আৰু গৈ পাই আচলতে আমি চাহ নেখালোৱে চাহ দিছিলে মানে চাহ দেখি আমাৰ সেইদিনাখনি আৰু গৰম উঠিছিলে সেইদিনাখন ইমানেই গৰম পৰিছিল মানে কি ক'ম বহুত গৰম পৰিছিলে সেইদিনাখন আৰু গৈ পাই সেয়া জলপান খালোঁ এইফালে ভণ্টিও কাম কৰি কৰি তাই ভাগৰ লাগি গৈছে আৰু জীয়ানে জলপান খাই বেয়া পায় সি প্ৰায় সকাম খাবলৈ গ'লে সি জলপান নাখায় মানে তাক খুৱাব নোৱাৰোৱেই বহুত চেষ্টা কৰোঁ কিন্তু খাই ভাল নাপায় মানে আৰু যিহেতু এনাইকো আহিছিল এনাইকে নোখোৱা দেখি এনাইকো বেয়া লাগি পেলাই জীয়ানৰ হাতত পইচা দি পঠিয়াইছিল আমি বেছি দেৰি নকৰিলোঁ সকামত কাৰণ আমাৰ ঘৰত কাম আছিল সেইকাৰণে আমি গুচি আহিলোঁ সোনকালে আৰু এইফালে জীয়ানে ক'লে যে মই পনীৰ কুলচা খাম ইফালে সোমালোঁ ফুডবিলাত সি আচলতে খাই ভাল পায় যিকোনো বস্তু তাতে ভাবিলোঁ যে আমি লৈ লওঁ আৰু এইফালে অৰ্ডাৰ কৰি পেলাই পেক কৰি লৈছোঁ ঘৰত গৈ পেলাই তাক মানে খাবলৈ দিমগৈ কাৰণ মোৰ কাম অলপ আছে গৈ পেলাই মানে তাৰ লগত লাগি থাকিব নোৱাৰোঁ আৰু কিবা এটা বনাবলৈ আকৌ মোৰ মানে সময়ে নহ'বগৈ আৰু এইফালে তাক কুলচাটো লৈ লৈছোঁ আৰু এইফালে ঘৰলৈ আহি আছোঁ আৰু হাত ভৰি ধুৱাই পেলাই তাক পনীৰ কুলচাটো খাবলৈ দিলোঁ আজিলৈ ইমান আছিলে বাই।